Good morning, guys. Good morning. মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰষুণৰ বতৰ, চিপকৈ বৰষুণ দি আছে। লগতে আমাৰ গাঁৱলীয়া জীৱনতো খুব খৰধৰবোৰ আৰম্ভ হৈছে, কাৰণ খেতিৰ বতৰ। চহৰত চাগে বৰষুণ দিলে মানুহ ঘৰৰ ভিতৰত সোমায়, আমাৰ আকৌ বৰষুণ দিলে বাহিৰতহে ওলায়, কাৰণ কামৰ কাম সময়ত কৰিবই লাগিব। গতিকে হাল বাই আছে পথাৰত। ভাল লাগে চাই। মোৰ গাটো অকণ ভাল নহয়, সেইকাৰণে মই আজি পথাৰত নামা নাই। দাদা গৈছে, আৰু যোৱাকালি ভাইটি এটা আহিল চমুৰেৰ পৰা, গতিকে সি হাল বাই আছে। বৰষুণবিলাক দেখিছে চাগে, এয়া বৰষুণ দিয়ে আছে টুপ টুপকৈ। আৰু এইফালে ৰাস্তাটোৰ ওপৰত এখন গাড়ীও আহি আছে। আচলতে যে শনিবাৰ কাৰণে সন্মুখত এইটো শনি মন্দিৰ, পূজা কৰিবলৈ আহিছে কোনোবা। এইখন গাঁৱৰে গাড়ী। এইটো ৰিণিকে দেখা পোৱাটো আমাৰ নতুন ঘৰটো কমপ্লিট হোৱা নাই এতিয়াও, মানে চিলিং দিবলৈ বাকী আছে, বাকী কাম হ'ল। এইটো বাৰী, ইয়াতে বিধান চিটোৱা হৈছিলে, কঠীয়া ডাঙৰ হ'লেই মোটামুটি। গছ গছনিৰে পৰা এটা বাৰী আৰু। তো চাই কেনে লাগে ভিডিঅ'টো ক'বচোন আপোনালোকে। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, আৰু শ্বেয়াৰ কৰিলে ভাল পাম। আৰু নতুন যদি হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি ইয়াৰ গাঁৱলীয়া মানুহ, আমাক তেনেকুৱা ধৰণৰ ফ্ৰেণ্ড চাৰ্কুল বুলি যে কয় গুৱাহাটীৰ ভাষাত, তেনেকুৱা ফ্ৰেণ্ড চাৰ্কুল সেনেকৈ নাই। গাঁৱৰে লগ বন্ধু যি এটা আছে সেয়াই। যদি কোনোবাই ভাল পায় চেনেলটোলৈ আৰু নতুনকৈ যদি আহে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে আমাৰো চেনেলটো ডাঙৰ হয়। আৰু চেনেল বুলি ক'লে এইটো ফেমিলি দেখোন, এটা পৰিয়ালৰ দৰে। কেতিয়াবা সুখ দুখৰ কথা ঘৰত ক'ব নোৱাৰিলেও, আনৰ আগত ক'ব নোৱাৰিলেও, ইয়াটোৰ মাধ্যমেৰে মনৰ কথাবিলাক জনাব পৰা যায়। আমাৰ গাড়ীখন চাব, জুম কৰি দেখাইছোঁ, কিমান ভালকৈ গম নাপায়, তথাপি এয়া ৰিণি ইয়াত গাড়ীখন চলি আছে। আৰু পিছত দাদা আছে, আগত গাড়ীখন আছে। ইয়াতকৈ বেছি কৰিলে চাগে বোলে ফাটি যায় ৰিক্সা। পিছত থকাজন দাদা, আগত ট্ৰেক্টৰখন বাই আছে এই ভাইটিজনে। সেয়াই আৰু গাঁৱলীয়া জীৱন, চহৰৰ পৰা আঁতৰত, মুক্ত। ভাল লাগে এইটো পৰিৱেশ, যিহেতুকে মই গাঁৱতে থাকোঁ, গাঁৱৰ বাসিন্দা। আজিলৈ ইয়াতে এৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। জয় অসম।